নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো ভেলেন্টিনা বৰ্মন ইউটিউব চেনেললৈ। আজি আমাৰ প্ৰথম প্ৰগ্ৰাম আৰু আমি গৈ আছো ৰহা। বৰ্তমান আমাৰ গোটেই গ্ৰুপটো বাছত আছে, তো আমি এতিয়া ৰহা গৈ আছো। তাতে আজি আমাৰ এই বছৰৰ কাৰণে প্ৰথম প্ৰগ্ৰাম। কেইজনী বোলে বগৰী খাইছে আৰু বাকীবোৰ চব মোৰ ঘৰত বগৰী। ময়ো এটা বগৰী লৈ লৈছো। মই এতিয়া বগৰী খাই খাই যাই থাকিম। চব আছে ইয়াতে। বলক আজি আমাৰ লগত প্ৰগ্ৰাম চাব। দেখুৱাইছো আমি আহি খেতি পাই গলো। আৰু ফাৰ্ষ্টতে এইটো চিটত মই বহি আছিলোঁ আৰু এইটো চিটত মোৰ বেগটো আছিলে। মানে চিটটো মই বুকিং কৰি থলোঁ যাতে মই আহোঁতে শুব পাৰোঁ, কিন্তু মানে মানুহবোৰৰ শান্তি নাই। এই ভাস্কৰ দা আহি কিনে বহি গ'ল। এইটোত মই চিটটো বুকিং কৰি দিছিলোঁ, মোৰ বেগটো থৈ দিছিলোঁ। আৰু এতিয়া মোৰ বেগটো বিচাৰি যাম ক'ত আছে। বলক, এইটো পাই গ'লো। মোৰ বেগটো ইয়াতে অকলে অকলে বহি। আৰু কোনে ইয়াতে কি কৰি আছে বলক এবাৰ চাই আহো। ইয়াতে দাদাই গাড়ী চলাই আছে, দাদাই ইয়াতে বহি আছে। ঋতুপন দা ব্যস্ত, শৰ্মা দা বহি আছে। ময়ো আছো ফটোত, এইফালে ফটো উঠি আছে। মই নাই ফটোত। অ'কে, এতিয়া আমি ফটো উঠিম। ফটো মাৰক ফটো। হাই, মৰম লগা ছোৱালীজনী গোটেই ড্ৰেছ পাতি পিন্ধি আছে। আমিহে এলেহুৱা ন। চা মাছখন গুচাই দিয়া। বনালেও পাৰি নহয়। হাই মুনিবা, কি হ'ল? কোনে দিলে পাৰো ডিঙিৰ জোনে পিৰি বান্ধৈ, কোনে দিলে আনো দৌৰিলে জুনুকা বাজে কি বকুল ফুল। আমি আজি শ্ৰীভূমি ফাৰ্ষ্ট প্ৰগ্ৰেম আমি গৈ আছো। সকলোৱে আমাক মৰম আশীৰ্বাদ দিব। ধন্যবাদ। আমি চাহ খোৱা জেগা পাই গলো। আমাৰ এইখন পুৰণা হোটেলখন মানে মোৰ বুলিয়ে ক'ব পাৰি, কাৰণ মই ইয়াতে মানে চব যোনে যি খাই চব ময়ে প্ৰভাইড কৰি দিওঁ চবকে। পইচাটো মই নহয় আৰু মানে আৰু কি ক'ব আৰু, পইচাৰ কথা ক'লে অলপমান পিছাব লাগে ন মানুহবোৰ। চাহ খাই থাকিলে নহ'ব, প্ৰগ্ৰেম যাবই লাগিব। পাই গলো। আৰু এতিয়া দিলীপ দা ক'ত গ'ল? দিলীপ দা, এতিয়া আমি কি কৰিব লাগিব? চবে এটিটিউড মেইনটেইন কৰিব লাগিব। এতিয়া মানে আমাৰ ইয়াৰ পৰা ওলোৱাৰ পিছত মানে এটা এটিটিউড মেইনটেইন কৰিব লাগে। আজি চাব আপোনালোকে মোৰ এটিটিউড কেনেকুৱা এটিটিউড থাকো ন মই। আশীৰ্বাদ কৰিব, হয় নে নহয়? হয়। আৰু ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বৈনিহা আহি পালো। এতিয়া আমি বিহু মাৰিম হয় না। আজি আমাৰ বিহুত কি থাকব? সঁচা খুচি পেপা থাকব।
আমি আহি পাই গ'লো শংকৰদেৱ শিশু নিকেতন। ইয়াতে ৰ'ব দেখুৱাই আছোঁ। এইবোৰ গোটেই ইয়াতে আমি নাচিম। ৱৰ্কশ্বপ চলি আছিলে। আজি আমাৰ কি আছে? প্ৰগ্ৰাম আছে। এটিটিউড মেইনটেইন কৰিব নোৱাৰিলে মানে অলপ আগতে পাহৰি গ'লো আৰু এতিয়া নতুনকৈ ষ্টাৰ্ট দিব। এতিয়া আকৌ নতুনকৈ ষ্টাৰ্ট দিব, আকৌ গাড়ীৰ পৰা আকৌ নামি যাম। এইবাৰ এটিটিউডত যাম আৰু ষ্টাৰ্টটো ইয়াৰ পৰা কৰিছোঁ। ৰাতিটো বিহু মাৰি ৰাতিপুৱা এটিটিউড মেইনটেইন তেওঁ নিজৰ কৰ্মত অৱতীৰ্ণ হৈছিল, অৰ্থাৎ শিক্ষকৰ বা স্কুলখনৰ দায়িত্বত কৰ্ম তেওঁ। আমি ৰেডি। মই আজি হাজং। মই আজি মানে মই সদায় হাজং। এফালে ঝুমুৰ, এফালে তিৱা, ৰাভা। মই সদায় ঝুমুৰ পাৰ্মানেণ্ট। খালি কেতিয়াবা এক্সচেঞ্জ কৰিম আৰু আমি ন। মোৰ বিৰাট এতিয়া আমি ক'লে যাম ব'লা। এতিয়া আমি পাত আনিব যাম, কাৰণ আমাৰ আম গছ নাপালেও মানে তেনেকুৱা চিমিলাৰ কিবা হ'লেও আমি আনিম। হয়তো এইটো ডাঙৰ বাঁহ গছৰ পাতে হওক, মুঠতে আনিমে। মাৰিমে খোপাত। মই নামাৰো, মানে এই ঝুমুৰ যদি মাৰিব। পাই গৈছো এইটো কিবা এটা লম্বা পাত পাইছো আৰু। চলা পাৰা আমা কাটা লম্বা তেতুন কাটা চতাৰে। বাকী কি নাজানো। হ'লে তাৰপিছত কিবা আছিল নহয় 20 টকা বেতন। হাই ৰে 20 টকা বেতন লগোৱা। এইটো কি পাত হয় ইমান আঠা আঠা? এই আম নহয়। আম হ'লে গছত আম থাকিলে জংঘলীজনী। সকলোৰে সহায় সহযোগিতা আৰু মৰম আশীৰ্বাদ। এইটো পিছে ঝুমুৰ বুলি নকয় আৰু। ঝুমুৰ ইমান মেকআপ চেকআপ কৰি নাহে আৰু। এইকেইটা কাম কৰিলে ড্ৰেছটো চেঞ্জ কৰি দিওঁ, পাতেৰে পিন্ধাই দিওঁ, তাৰপিছত সেয়েহে অনুষ্ঠানৰ প্ৰতি আপোনাৰ নিজৰ বুলি আপোনালোকে যাতে গাড়ীবিলাক য'তে ত'তে পাৰ্কিং নকৰে। আমাৰ পশ্চিম দিশত পাৰ্কিঙৰ ব্যৱস্থা আছে। এতিয়া বোলে ঘৰত যাই বোলে চুলিত বোলে আঠা হৈ আছে। একো নহয় দে, কাটি দিম দে চুলিখিনি। বহিৰা লাগছি বইনিয়াত বলো। আমি এতিয়া নাচপা যাম। চবে আৰাম কৰি আছে, বস্তু দাঙবা মোক লগাই ইমান বদমাছ। চব বদমাছ।
এটা কৰি এতিয়া আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ তো এতিয়া ৰহাবাসীক বাই বাই যোনে যোনে ভিডিঅ'টো চাই আছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই